जुनाइनि मोनसे ओनसोलाव सुबुंफोरखौ बोसोरै बोसोर मोजाङै उन्दुनो होआखै मोनसे दैमानि हा गिसिखानाय जाथाया दैमानि दैजों ओनसोल रायजोनि थानसालि गंसे गुदि फरायसालि आरो 30 गं नखर गोबां आबाद फोथारा गोबां अलखराव दंसै बे जाथाय आरो रायजोनि खैफोदखौ नुनानै जनाय समस्तिनि एमएलए भुबन पेगुआ नायगिदिंफैनानै दैमानि गिसिगानायखौ होबथानो खोथा होबाय। आसाम अरुणाचल सीमायाव बोसोरै बोसोर रायजो जाबोनाय मोनसे ओनसोल आसामनि गुबुन गुबुन हारिनि सुबुंफ्रा रायजो जाबोनाय बे ओनसोलनि मुङानो जादों खराइबारि। नाथाय थांनाय बोसोरनैसो सिगां दिखारि दैमानि गिसिगानायजों गोबां न' बां रायजोनि मन्दिर गंसे गुदि फरायसालि ओनसोलाव रायजो जाबोनाय 30निबो बांसिन थाग्रा न' आबाद मावनाय फोथार बुखारलांजायो। अरुणाचल प्रदेशनिफ्राय बोहैबोनाय दिखारि दैमानि दैया उन्दुनो हायि खालामदों खमैबो 1000 नखरखौ। मख'नो गोनांदि दा बे दैमानि बेबायदि गिसि गानायजों गोबां खहा जानायखौ सुफुंनो थाखाय जनाय समस्तिनि एमएलए भुबन पेगुआ नायगिदिंफैनानै दैमानि गिसि गानायखौ बे साननैनि उनाव होबथानायनि खोथा होदों ओनसोलनि रायजोफोर आरो दैदेनगिरिनि बाहागो लानायाव। बेनि अनगायैबो बे ओनसोलनि उन्दै उन्दै फरायसाफोरनि फरायनो हानाय गंसे गुदि फरायसालि लुनानै होगोन होननानै आरो लखिमपुरनिफ्राय खराइबारिसिम फैनाय लामाखौ पाक्कानि खालामनानै होनाय जागोन होननानै खोथा होयो बिजाथि भुबन पेगुआ। खराइबारि राइजे आमार दिखारि नदीर जितु भयानक खहनीया যোৱা বছৰো মই চাব আহিছিলোঁ কিন্তু এনেকুৱা ৰূপ ল'ব বুলি আমি ভাবা নাছিলোঁ কিন্তু যোৱা বছৰ আমি আহা বাট ধ্বংস হৈ গ'ল। এতিয়া মই খবৰ পোৱা মতে 35 ঘৰৰ ওপৰৰ ঘৰ উটুৱাই লৈ গ'ল আৰু মই এতিয়া ইয়াতে মই আলোচনা কৰি যে গাঁওবুঢ়াৰ পৰা ৱাৰ্ড মেম্বাৰৰ পৰা আৰু মণ্ডলৰ পৰা সোনকাল ৰিপৰ্টটো দি যাৰ যাৰ ঘৰ ক্ষতি হৈছে সিহঁতকো ক্ষতিপূৰণ দিব পৰাকৈ ব্যৱস্থা এটা কৰিব লাগিব আৰু তাৰ ওপৰঞ্চি ইয়াৰ গৰাখহনীয়াটো ৰোধ কৰিবই লাগিব নহ'লে এই 700-800 ঘৰ মানুহ আছে এই জেগাটো নাইকিয়া হৈ যাব আৰু 700-800 ঘৰ মানুহ থকা জেগা এটা নাইকিয়া হৈ যোৱাৰ পাছত আমি ক'ত সংস্থাপন দিম আজিকালি মাটি পাবলৈ নাই তো এই গাঁওটো বচাবই লাগিব। তাৰ কাৰণে মই মঙলবাৰে মই ইঞ্জিনিয়াৰ পঠাই গোটেই ছাৰ্ভেটো কৰি এষ্টিমেট বনাই এইবাৰ বাৰিষা শেষ হোৱাৰ লগে লগে কাম আৰম্ভ কৰি অহাবাৰ যেন বাৰিষাত আৰু মাটি যেন বৰবাদ কৰিব নোৱাৰে তাৰে প্ৰচেষ্টা মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আৰু আমাৰ জলসম্পদ বিভাগ মন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰি ব্যৱস্থা কৰাৰ কাৰণে প্ৰচেষ্টা চলাম। 1 নম্বৰ। 2 নম্বৰ কথা 700-800 ঘৰ থকা এটা গাঁৱত স্কুল এখন নাই এতিয়া এইটো বৰ্ডাৰ এৰিয়া হয় আগত ডিস্পিউটেড আছিলে কিন্তু এতিয়া প্ৰায়ভাগ মীমাংসাবোৰ হৈ আছে এতিয়া আমি স্কুল এটা ইয়াত পাতিব পাৰোঁ। চ' সেইকাৰণে মই কাইলৈ মাতিয়ে পঠাইছোঁ কালি ৰাতি মই শিক্ষামন্ত্ৰী ডাঙৰীয়াক তিনিচুকীয়াত লগ পাম আমাৰ বৈঠক আছে একেলগে তাতে মই লগে লগে স্কুলৰ প্ৰপ'জেলটো ইয়াত যে এটা প্ৰাইমেৰী স্কুল এটা লাগে তাৰ প্ৰপ'জেলটো কাইলৈ ৰেডি কৰাম কাইলৈ আগবঢ়াই দিম ফাইলটো কেইদিনমান লাগিব প্ৰচেছত এইটো মই কিন্তু স্কুলটো ইয়াত হ'বই লাগিব আৰু যিহেতু ৰাস্তাটো য'ত অৰিজিনেল যিটো ৰাস্তা আছিল এইটো এতিয়া নদীয়ে লৈ গ'ল এতিয়া যিটো নতুনকৈ ৰাস্তা হ'ব ৰাইজক মই আহ্বান জনাইছোঁ চবেই মিলি এই 25 ফুট বহলকৈ থৈ দিলে আমি যেতিয়া গৰাখহনীয়াটো শেষ হৈ যাব তাৰপিছত লগে লগে আমি ৰাস্তাটো বনাব পৰাকৈ ইয়াত জেগাটো থ'ব কৈছোঁ আৰু ৰাইজৰ যিটো সজাগতা দেখিছোঁ মই ভাল পাইছোঁ আৰু ৰাইজে খুব সচেতন মানুহখিনি তো এইটোক যেনেকৈ হ'লেও মই বিধায়ক হিচাপে সকলো এখেতসকলৰ ডিমাণ্ডখিনি কৰিব পৰা ডিমাণ্ড আৰু প্ৰয়োজনীয় ডিমাণ্ড আৰু চৰকাৰে এটা নিয়মমতে এইবোৰ কাম কৰিবই লাগে তো এইখিনি মই কৰিম বুলি মোৰ ফালৰ পৰা আজি প্ৰতিশ্ৰুতি দিছোঁ। যেহেতু ৰেলৱে ক্ৰছিং পাৰ হৈ ৰাস্তাটো আহে ৰেলৱে ক্ৰছিঙৰ বাবে কিবা ব্যৱস্থা কৰা হৈছে নেকি? 1 নম্বৰ কথা এই ৰেলৱে ক্ৰছিঙৰ সমস্যাটো আমাৰ ইয়াত 7-8 জেগাত আছে গোটেই ইয়াতে তো আমি ইতিমধ্যে কিছু MP ডাঙৰীয়াৰ লগত কথা পাতিছোঁ সব জেগাততো এই সমস্যাটো সমাধান কৰিব নোৱাৰিব ৰেলৱে ক্ৰছিংটো এলাউ নকৰিব কিন্তু আণ্ডাৰপাছ দলঙৰ তলেদিয়ে আণ্ডাৰপাছ আমি এইটো এক্সামিন কৰি আছোঁ ক'ত দলঙৰ তলেদিয়ে বাট বনাব পাৰি য'ত নেকি আমি এই দলঙৰ ছাইডটো প্ৰথম খুঁটাৰ ওচৰত য'ত পানী নোযোৱা জেগাটোত ৰাস্তা বনাব পাৰি নেকি বুলি আমি চিগা ফালে ৰাজাখানা ফালে কেইটামান জেগাত কৰিছোঁ এনেকৈ পুকিয়াত আণ্ডাৰপাছ আছে তো ইয়াতো আণ্ডাৰপাছ কিয়নো ওপৰেদি যোৱা ছিষ্টেমটো ফটককৈ ৰেলৱে এলাউ নকৰিব কিয়নো এক্সিডেণ্ট বহুত হয় কিন্তু আণ্ডাৰপাছটো এলাউ কৰিব পাৰে তাৰ কাৰণে আমি কথাবোৰ আলোচনা কৰি আছোঁ আশা কৰিছোঁ প্ৰথমতে গৰাখহনীয়াটো ৰোধ কৰি লওঁ ৰাস্তা পদূলি যেতিয়া আমি প্ৰপ'জেলবোৰ ধৰিম তেতিয়া এই কথাটো মই ভাবোঁ যে উত্থাপন কৰিম।
बाजाज बाइक लानो गोसो गुदुं सुबुंफोरनि थाखाय मोजां खौरां। क'क्राझार जिल्लानि सेरफांगुरियाव थानाय पंका एन्टारप्राइज बाजाज श'रुमआ इन्डिपेन्डेन्स डेनि स्पेशेल अफारखौ लानानै फैदों। बे श'रुमाव थांनाय 1 आगस्तनिफ्राय 31 आगस्तसिम इन्डिपेन्डेन्स डेनि स्पेशेल अफारजों लोगोसे एक्सचेन्ज सोगासिनो दं। बायग्रा सुबुंफ्रा एसेल' बिबांनि रां होग्रोनानै प्लेटिनियानि गासैबो बाजाज सिटीनि गासैबो मडेल आरो पालसार 125नि गासैबो मडेलफोरनि बाइकखौ आरसि इन्सुरेन्स लाफानानै 10,999 रां बेसेनावनो लवेस्ट डाउन पेमेन्ट होनानै बाइक लानो हागोन। नोंथांमोना सेरफांगुरि आरो सराइबिलाव थानाय पंका एन्टारप्राइज बाजाज श'रुमाव इन्डिपेन्डेन्स डे स्पेशेल अफारनि खाबुजों नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन। खाबुफोरा जादों 5 लिटार पेट्रल फ्री, गंसे हेलमेट फ्री, बाइक बायगिरिफोरनो 1,000 रां केशबेक हरफिननाय जागोन। जुदि नोंथांमोना गोसो दंब्ला आबुङै मिन्थिबावनो थाखाय नैबे मबाइल नम्बर 9395303476 आरो 9101547892 आव थोंजों सोलायलांनो हागोन।